নমস্কাৰ পুনৰবাৰ ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণাক লৈ সকলোকে স্বাগতম জনাইছোঁ। অহা 23 ছেপ্টেম্বৰ মঙলবাৰত শিক্ষানুষ্ঠান চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা বিভাগীয় আৰু পূজাৰ আগত হ'বলগীয়া ছমহীয়া পৰীক্ষা বাতিল কৰিছে। আৰু সবিশেষ তথ্য জানিবলৈ আপোনালোকে চেনেলটোতে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। যিয়েই নহওক কিয় 23 ছেপ্টেম্বৰত এইকাৰণে বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আমাৰ অসমৰ বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই কণ্ঠস্তিক্ৰিয়াৰ কাৰণে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বন্ধ ঘোষণা কৰিছে। লগতে পূজাৰ আগত যিকেইখন বিদ্যালয়ত ছমহীয়া পৰীক্ষা চলি আছিল সেই ছমহীয়া পৰীক্ষা বাতিল কৰা হৈছে। যোৱা 19 তাৰিখ, তাৰপিছত 22 তাৰিখ আৰু 23 তাৰিখত হ'বলগীয়া সকলো ছমহীয়া পৰীক্ষাৰ বাতিল কৰা হৈছে আৰু এই পৰীক্ষা পুনৰ নিৰ্ধাৰণৰ এটা সময় দিছে শিক্ষা বিভাগৰ ফালৰ পৰা। অহা 27 ছেপ্টেম্বৰৰ পৰা এই বাতিল হোৱা পৰীক্ষা পুনৰ আৰম্ভ কৰা হ'ব। আৰু ইয়াৰ পিছত এই পৰীক্ষাক লৈ ছমহীয়া পৰীক্ষাক লৈ নতুন আপডেট পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু এইখন চেনেলৰ জৰিয়তে আপোনালোকে পুনৰ নিৰ্ধাৰিত পৰীক্ষাৰ সময়সূচী পাই যাব। এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ SI লাইট অফ এডুকেশ্যন। থেংক ইউ ৱাচিং দ্য ভিডিঅ'।